আজি এটা তেনেই সৰু কথা কওঁ। এই সৰু কথাটি হ'ল আমাৰ মোবাইলতে যে স্ক্ৰীন ৰেকৰ্ডৰ সুবিধা আছে সেয়া হয়তো কিছুমানে নাজানিব পাৰে। আৰু যিসকলে নাজানে সেইসকলে স্ক্ৰীন ৰেকৰ্ডৰ কাৰণে প্লে ষ্টৰত গৈ এটা বেলেগকৈ এপ ডাউনলোড কৰিব লগা হয়। কিন্তু আমাৰ প্লে ষ্টৰত গৈ আৰু এটা এপ ডাউনলোড কৰি লোৱাৰ কোনো প্ৰয়োজনীয়তা নাই। আহকচোন আমি আমাৰ মোবাইলতে থকা স্ক্ৰীন ৰেকৰ্ডিঙৰ সুবিধাবোৰ চাওঁ। স্ক্ৰীনৰ ওপৰৰ পৰা তললৈ টানি দিম। আমি স্ক্ৰীন ৰেকৰ্ডিং বিচাৰিম। এইফালে এইটো মোৰ স্ক্ৰীন ৰেকৰ্ডিং অন কৰি থোৱা হৈছে। যিহেতু মই এই ভিডিঅ'টো বনাই আছোঁ, আপোনালোকৰ যদিহে এইটো অফ আছে এইটো অন কৰি ল'ব। তাৰ পাছত ৰঙা ৰঙেৰে গলকৈ থকাখিনিত ক্লিক কৰি আমি আমাৰ স্ক্ৰীন ৰেকৰ্ডিং ষ্টাৰ্ট কৰিম। এতিয়া আমি ছেটিংছত যাম। আমি স্ক্ৰীন ৰেকৰ্ডিং চাৰ্চ কৰিম। স্ক্ৰীন ৰেকৰ্ডিং চাৰ্চ কৰিলোঁ, এয়া ওলাইছে। ৰেকৰ্ড ছিষ্টেম চাউণ্ড আৰু ৰেকৰ্ড মাইক্ৰফোন চাউণ্ড মোৰ দুয়োটাই অন আছে। আপোনালোকৰ অফ থাকিলে এই দুয়োটাকে অন কৰি ল'ব। এই দুটা অন কৰি ল'লে স্ক্ৰীন ৰেকৰ্ডিং হৈ থকাৰ লগতে মই যি কৈ আছোঁ সেইখিনিও ৰেকৰ্ডিং হৈ থাকিব। আমি বেক যাম এতিয়া আকৌ আমি স্ক্ৰীনৰ ওপৰৰ পৰা তললৈ টাচ কৰিম। এয়া আমি দুটা অপশ্যন দেখিবলৈ পাইছোঁ, পজ আৰু ডান। পজত ক্লিক কৰিলে আমি ৰেকৰ্ডিংখিনি ষ্টপ কৰি ৰাখিব পাৰিম। আৰু যদি প্ৰয়োজন হয় আমি সেই বন্ধ কৰি ৰখা টাইমৰ পৰাই আকৌ ষ্টাৰ্ট কৰিব পাৰিম। এতিয়া ধৰা হ'ল আমাৰ ৰেকৰ্ডিঙৰ কাম সম্পূৰ্ণ কৰা হ'ল, গতিকে আমি শেষ হিচাপে ডানত ক্লিক কৰিম। ধন্যবাদ।